হেল্ল' গাইজ, ৱেলকাম বেক টু মাই আনাদাৰ ভিডিঅ' গাইজ। আজিৰ এই ভিডিঅ'টো অলপ বেলেগ টপিকৰ ওপৰত হ'বলৈ গৈ আছে আৰু আপোনালোকৰ শ্বেয়াৰ বহুতে বেছি যথেষ্ট আজিৰ এই ভিডিঅ'টোত। আপোনালোকে যেন সকলোৱে এটা শ্বেয়াৰ কৰি দিয়ে আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰেই নাপাহৰিব। আপোনালোকক মই এনেকুৱা বস্তু এটা দেখাম, চৰকাৰী বস্তু, যিটো দেখাৰ পিছত আপোনালোকৰ চকু কঁপালত উঠিব। গাইজ, সকলোৱে যেন মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। এইফালে গ'লে আপোনালোকৰ ডঙাৰগাঁও, লতিবাৰী, গান্ধীবাৰী এইফালে এনেকৈ ওলাব পাৰে। তাৰপিছত আমাৰ এইফালে গ'লে কালচিনি, খাতৰবাৰী, নাগজী ওলাব পাৰে। কিন্তু মই এইফালেদি যাম, এইটো ভিচিডিচি আপোনাৰ লগত। গাইজ চাব পাৰে, এইটো ভিচিডিচি, খাতৰবাৰী ভিচিডিচি। এইটো ভিচিডিচিৰ আপোনালোকৰ ভিতৰৰ পৰিৱেশটো দেখাই দিওঁ যদি আপোনালোকৰ মাথা গৰম হৈ যাব, আপোনাৰ চকু কঁপালত উঠিব। মই এনেই মিছা কথা কোৱা নাই। এইটো এটা, তাৰপিছত এইটো এটা, মালটো ষ্টক কৰি থোৱাৰ কাৰণে এইটো এটা বনোৱা গৈছিল। 2-3 মাহ মান আগতে ভালেই আছিল এইবিলাক। তাৰপিছত এইটো এটা, ইয়াৰ আপোনালোকৰ ভিতৰৰ পৰিস্থিতি মই দেখাই দি আছোঁ আপোনালোকক। চাব পাৰে ইয়াত কোনো ধৰণৰ তালা লগোৱা হোৱা নাই। এইটো আগতে আছিল, ইয়াত চাব পাৰে কোনো ধৰণৰ তালা লগোৱা নাই। চাব পাৰে যোনে কি নহওক ইয়াৰ ভিতৰত যাব পাৰে। তাৰপিছত ইয়াৰ ভিতৰৰ পৰিৱেশটো যদি দেখাই দিয়ে চাব পাৰে। এইবিলাক দেখিছেনে, এইবিলাক একেবাৰে লেতেৰা পৰি একেবাৰে ভিচিডিচিৰ অৱস্থা নাই। এইবিলাক চাব পাৰে বহুতেই বেছি লেতেৰা হৈ আছে। এইফালে দেখিছেনে, এইবিলাক চিলিং পৰ্যন্ত খুলি কিছুমান মানুহে মানে এই বেয়া কামবোৰ কৰিছে। এইবিলাক কাম কিয় কৰিব লাগে? এইবিলাক কাম কৰিব নালাগে। চাব পাৰে এইবিলাক অৱস্থা হৈছে আজি এই ভিচিডিচিটোৰ। তাৰপিছত এইবিলাক চাব পাৰে, সকলোবোৰ বস্তু পৰি একেবাৰে লেতেৰা হৈ পিনে। এইভাগে দেখাই দিওঁ, এইবিলাক খোলা দৰ্জা। এইবিলাক চাব পাৰে একেবাৰে একো অৱস্থা নাই, বহুতে বেছি লেতেৰা হৈ আছে। এয়া চাব পাৰে এনেকে পৰি, সঁচাকৈতো একেবাৰে অৱস্থা নাই। আপোনালোকে নেদেখাও, একেবাৰে দুৰ্গন্ধৰ অৱস্থা নাই। আপোনালোকে দেখালে বেয়া পাব। আৰু এইবিলাক দেখিছেনে আপোনালোকে, এইবিলাক আমাৰ কোনে কৰিছে নাজানো, সাধাৰণ ৰাইজে। মই দেখা পালে মই ভিডিঅ' প্ৰস্তুত কৰি কিনি দি দিলোঁ হয়। এইবিলাক চাব পাৰে, ইয়াতে লাইনৰ বৰ্ড আছিল একচুৱেলি। ইয়াতে লাইনৰ বৰ্ড আছিল, এইবিলাক একোৱে নাই, সকলোবোৰ ভাঙি চিঙি ফেন আছিল সকলোবিলাক। বৰ্তমান একো নাই। আৰু মই দেখাই আছোঁ ভিচিডিচিটো বহুত ডাঙৰ, সৰু নহয়। তাৰপিছত চাব পাৰে আপোনালোকে, এইবিলাক দেখিছেনে, এনে ভিচিডিচিটো বহুতেই বেছি ধুনীয়া আহিছিল চৰকাৰৰ ফালৰ পৰা। তো এইফালে এইখন দৰ্জা খোলা নাযায় বাৰু, এইখন মই নেদেখাওঁ। কিন্তু এই বস্তুটোৰ ভিতৰত, বস্তুটো যাবৰ কাৰণে উপায় নাই। যদিহে মই যাব পাৰিলোঁ হয় তেনেহ'লে দেখাই দিলোঁ হয়। বহুতেই বেছি আপোনালোকে এইটো ভিচিডিচিত একো কামৰে হৈ থকা নাই বৰ্তমানে। লাইন বৰ্ডটো নায়েই। এইবিলাক যে আছে তলত, এইবিলাকত বহুতে লেট্ৰিন কৰি থৈ গৈছে। সেইকাৰণে মই কেমেৰাটো ওপৰত ধৰি আছোঁ, অৱস্থা নাই। দমকল পৰ্যন্ত মুখ উঠাই লৈ গৈছে, একো নাই। তাৰপিছত এইটো এটা আছে ভিচিডিচি সংগ্ৰহ কৰা, কিছুমান মাল আহিলে সংগ্ৰহ কৰা। ইয়াৰ ভিতৰতো যাব নোৱাৰি। চিলিং পৰ্যন্ত ভাঙি কিনে আপোনালোকে কিছুমান মানুহে মানে এইবিলাক কাম কৰিছে। কিয় এনেকুৱা কাম কৰিছে মই বুজি নাপাওঁ। কিন্তু যাব নোৱাৰি, একেবাৰে লেতেৰা হৈ আছে এইটো পৰিৱেশ। এইটো এনেকে তলতে নুমি আহিব লাগিব। এইফালে যদি নাগজুলিৰ পৰা আহে, তাৰপিছত এইফালে যদি আপোনালোকৰ লতিবাৰী চাইডৰ পৰা আহে, এইফালে আছে এইখন বৰলীয়া দলং। এইখন বৰলীয়া দলঙৰ এইফালে এইটো চাইড দি লতিবাৰীত যায়, এইটো চাইড দিয়ে নাগজুলিত যায়। তাৰপিছত ইয়াতে আছে তলেদি নুমি আহিলে এইটোৱে ভিচিডিচি ভৱন, খাতৰবাৰী প্ৰেছ কাউন্সিল ডেভেলপমেণ্ট চেণ্টাৰত যদি এনেকুৱা পৰিস্থিতি হৈ থাকে, তেনেহ'লে আমাৰ অসম কি হ'ব? মই কি ক'ম আৰু আমাৰ যিখিনি সাধাৰণ ৰাইজে এইবিলাক কাম কৰিছে, এইবিলাক কাম কৰা বাদ দি দিয়ক। কাৰণ এইবিলাক কাম কৰি একো ফাইদা নহয়। আপোনালোকে আপোনালোকে অকণমান সৰু বস্তু লৈ যায় কিনে, কিন্তু আমাৰ অসম বহুতে বেছি ডাউনত গুচি গৈছে। এইফালে মানে আপোনালোকক কি দেখাবৰ কাৰণে অৱস্থা নাই, বহুতেই বেছি লেতেৰা। আৰু এইফালে আপোনালোকক মই নেদেখাওঁ দিয়ক, দেখালে আপোনালোকে নাচাবহে। তাৰপিছত এইফালে চাব, বহুতেই বেছি বেয়া লাগে এনেকুৱা হ'লে। মই লাষ্টত এটা কথা ক'ম, এইবিলাক যোনে কি কাম কৰিছে এই ভিচিডিচিৰ ওপৰত, এইবিলাক কাম কৰা একেবাৰে উচিত নহয়। গাঁৱৰ মানুহে হওক বা ক'ৰবাৰ বেলেগৰ মানুহে হওক, মই দেখা নাই যিহেতু মই ক'ব নোৱাৰোঁ। কিন্তু চৰকাৰৰ কাৰণে মোক এটাই অনুৰোধ, চৰকাৰলৈকে, এইবিলাক বস্তু বনোৱাৰ পিছত যাৰে যি চৰকাৰ নহওক, মই চৰকাৰৰ ওপৰত একো নাই। যোনে যি চৰকাৰ ভিউজ বৰ্তমান যিয়ে হৈ নাথাকক বিটিচিত, যিহেতু মই বিটিচিত আছোঁ, কিন্তু মই নকওঁ, সেইবিলাক কথা ক'বলৈ নাযাওঁ। কিন্তু এইবিলাক বস্তু চাফা কৰি ৰখাৰ কাৰণে, স্বচ্ছ ভাৰত এনে নহয়তো, স্বচ্ছ ভাৰতৰ কাৰণে এইবিলাক চাফা কৰি ৰখাৰ কাৰণে আমাৰ বহুতেই বেছি দৰকাৰ। আৰু বহুতেই বেছি বেয়া লাগিলে ভিচিডিচিত আহি কিনে এনেকুৱা পৰিৱেশ লগাইছে। আপোনালোকে চাব পাৰে, এইটো বস্তুটো এনেই বহুত বেছি আগতে ভাল আছিল, কিন্তু বৰ্তমান এইটো বহুতেই বেছি লেতেৰা হৈ আছে। আৰু মোৰ এটাই অনুৰোধ, যাতে এনেকুৱা বস্তু এনেকে দিয়াৰ পিছত, বনোৱাৰ পিছত ভালদৰে সুৰক্ষিত কৰি ৰাখে। আৰু আপোনালোকক মই কৈ আছোঁ, যোনে কি এইবিলাক কাম কৰিছে, বেয়া কাম, বোৰ্ডৰ পৰা আপোনাৰ চিলিং ভঙাৰ পৰা, এইবিলাক কাম নকৰিব। গাঁৱৰ মানুহ আছে, এইবিলাক কাম, বেয়া কাম একেবাৰে নকৰিব। আমাৰে গাঁৱৰ মানুহ হওক বা বেলেগৰে গাঁৱৰ মানুহ হওক, কোনো কথা নাই। এইবিলাক কাম যাতে বাদ দি দিয়ে আৰু এইবিলাক কাম নকৰে যেন।
আৰু চৰকাৰলৈকে মোৰ এটা অনুৰোধ কি এইবিলাক বস্তু বনোৱাৰ পিছত আপোনালোকে এটা নিৰীক্ষণ দিব লাগে, আপোনালোকে চাব লাগে। এইবিলাক বস্তু যেতিয়া চৰকাৰ নিৰীক্ষণটো কমি যায় ন, তেতিয়া আমাৰ লোকেল মানুহে এইবিলাক কাম কৰিবলৈ লয়। এইবিলাক কামটো আপোনালোকে চৰকাৰী মানুহবিলাক নিৰীক্ষণ দিব লাগে, মাজে মাজে আহি থাকিব লাগে। আৰু আনকি তালা ফেন একোৱে নাই, এইবিলাক চাব পাৰে সকলো ভাঙি চিঙি মানে চেছ হৈ গৈছে, একোৱে নাই। কি ক'ম আৰু যেতিয়া চৰকাৰ নিৰীক্ষণটো কমি যায় ন, তেতিয়া মানে এনেকুৱা অৱস্থা হয়, বহুতো বেছি বেয়া লাগে। এনেকুৱা দেখা পাই মোৰ এনেকুৱা লাগিছে মানে কি মই ইয়াতে আমি অসমত নাই, আমি পাকিস্তান ক'ৰবাত বাংলাদেশ এনেকুৱা ঠাইত আছোঁ, যি মানে উৎপাত চলিছে এই ভিজিটৰ ওপৰত। যাতে যি চৰকাৰ নহওক কোনো কথা নাই, এইবিলাক সুৰক্ষা যিটো চৰকাৰৰ দৰকাৰ আৰু আমাৰ সাধাৰণ ৰাইজৰ দৰকাৰ। আৰু সাধাৰণ ৰাইজৰ লগতে চৰকাৰে যে নিৰীক্ষণ দিয়ে, চৰকাৰে যদি নিৰীক্ষণ দি থাকে এইবিলাক কাম কেতিয়াও হ'ব নোৱাৰিল। বাহিৰততো ঠিকে আছে, কিন্তু ভিতৰত একোৱে নাই। বাহিৰত চব দেখাত ঠিকে আছে, কিন্তু এইটো যে ভিতৰত একো নাই, লাইন ফেন একো ব্যৱস্থা নাই। প্ৰথমত আছিল নাথাকোঁ ইয়াতে নিব পৰা আছিল, মই কৈছোঁ মানে দেখাই আছোঁ আপোনালোকক, যিখিনি বস্তু নিব পৰা আছিল লাইট ফেন তাত সেইখিনি বস্তু একোৱে নাই। এইটো জেড মানে নাইকিয়া হৈছে ইয়াতে। মইতো একেনে কৈছোঁ কি আমি অসমত নাই, আমি যেতিয়া চৰকাৰে নিৰীক্ষণটো কমি যায় ন, তাৰপিছত মানে এনেকুৱা হয়। চৰকাৰ নিৰীক্ষণ দিবতে বিনম্ৰ অনুৰোধ কৰিছোঁ, এইটো এবাৰ ভিজিট কৰক। এইটো ভিজিট কৰি কিনি ইয়াৰ কেনেকুৱা কি দশা হৈ আছে আপোনালোকে চাওক এবাৰ। আপোনালোকে চাই পিনে যি সহায় কৰিব পাৰে, যি ভাল কৰিব পাৰে আপোনালোকে আকৌ ৰিপেয়াৰিঙৰ কাম কৰক। আৰু তলা থকা ব্যৱস্থা সকলোবোৰ ভাল কৰিব লাগে। আপোনালোকক মই এনে ভিডিঅ'টো দিয়া নাই, আমাৰ নাগজুলিত অন্তৰ্গত যি PM ভজন দাস তেওঁ এবাৰ আহি কিনে এই ভিজিটটো ভালদৰে চাই যায় কি হৈ আছে পৰিৱেশ। এটাই কথা কওঁ মই শেষত, যেতিয়া চৰকাৰৰ নিৰীক্ষণটো কমি যায় ন, তাৰ পিছতে সাধাৰণ ৰাইজে এইবিলাক কাম কৰিবলৈ আৰম্ভ কৰি দিয়ে। সেইটো কাৰণে চৰকাৰ নিৰীক্ষণো ভাল লাগিব। আমাৰ সাধাৰণ ৰাইজৰকো মই কৈছোঁৱে, এইবিলাক যোনে যি কাম কৰিছিলে এইবিলাক কাম একেবাৰে বাদ দি দিয়ক। এইবিলাক কাম কৰিব একেবাৰে নালাগে, কাৰণ এইবিলাক কাম কৰি কিনে আপোনালোকৰ একো উপকাৰ নহয়, বেছি বেয়া লগা অৱস্থা হৈ আছে। মই কি ক'ম আৰু গাইজ, ত' আজিৰ ভিডিঅ'টো মই ইমানতে সামৰি মাৰিছোঁ। আজিৰ ভিডিঅ'টো মই এনে সৰু অলপ আমাৰ গাঁৱৰে ভিজিটটোৰ কাৰণে মই দেখাই দিলোঁ। গাইজ, যদি এই ভিডিঅ'টো চাই ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰক, কাৰণ এই বস্তুটো যাব লাগে আমাৰ চৰকাৰ কৰ্তৃপক্ষৰ ওচৰলৈ যাব লাগে।